ৱেলকাম টু মাই ইউটিউব চেনেল চিৰঞ্জিত ব্লগ 2.0 আৰু আপোনালোকে দেখিছে আজি মই এখন গেটৰ সন্মুখত মানে নামঘৰৰ গেটৰ সন্মুখত ৰখি আছোঁ। এইখন হৈছে আপোনাৰ ফুলপানী চিগা বুলি কয় আৰু এইটো মানে এইকাৰণে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই যিখন গেট হয় এই গেটখন এজন অসমীয়া যুৱকে বনাইছে, অসমীয়া ল'ৰাই যিখন মানে আৰ্টটো কৰিছে য'ত মানে এইখিনি দেখিছে আপোনালোকে ইয়াত যিখন গেটৰ সন্মুখত যিটো এটা সিংহ আৰু হাতী আৰু লগতে যিখিনি আছে মই আপোনালোকক দেখাই আছোঁ সেইখিনি গোটেই এটা অসমীয়া যুৱকে বনাইছে আৰু তেখেতে ক'তো একো শিকা নাই। দেখিছে আপোনালোকে এইখন হ'ল গেটখন, মানে তোৰণ বুলি কয় এইখন। এতিয়া বৰ্তমান কাম সম্পূৰ্ণ হোৱা নাই, বনাই আছে আৰু চাওক আপুনি কিদৰে তৈয়াৰ কৰিছে তেখেতে। গেটৰ সন্মুখতে মানে তোৰণৰ খুটাৰ সন্মুখত এইটো এটা হাতী বনাই আছে। গোটেইখিনি সম্পূৰ্ণ চিমেণ্ট হয়, চিমেণ্টেৰে বনাইছে, তলত ভিতৰত লোহা চোহা দিছে আৰু ইয়াৰ ওপৰত দেখিছে এইটো হ'ল নামসিংহ বনাই আছে, মানে নামসিংহ। আৰু এইফালে চাওক আপুনি এজন এটা মানে খোল লৈ থাকিব আৰু ইটো ছাইডে আছে সেই তেখেতে তাল লৈ থাকিব। তো তেনেকৈ বনাইছে আৰু ওপৰত এটা দিছে জাপি লৈ ওপৰত যিটো বনাইছে সেইটো চাওক আপোনালোকে শ্ৰীকৃষ্ণ গোবৰ্ধন পাহাৰ যেনেকৈ উঠাইছিলে তেনেকৈ ধৰণে এটা মূৰ্তি বনাই আছে এটা কেৰাঙুলি দি, আৰু সেইটো চব চিমেণ্টেৰে বনাইছে। আৰু মই এইটো কাৰণে আপোনালোকক দেখাইছোঁ যে এইটো এটা অসমীয়া যুৱকে কৰিছে আৰু ক'তো মানে তেখেতে শিকা নাই, আৰু তেখেতে নিজৰ মনৰ পৰা সৃষ্টি কৰি এইটো বনাইছে। মানে যেনেকৈ লাগে তেনেকৈ যেনেকৈ বনাব কৈছে ধৰক তেনেকৈ বনাইছে। আৰু ইমান ধুনীয়া এটা কলা আমাৰ অসমীয়া যুৱকেও আগতে আমাৰ কি হয় বস্তুবিলাক এইবিলাক আমাৰ আৰ্টবিলাক বনাবলৈ হ'লে আমি বাহিৰৰ মিস্ত্ৰী আনিবলগীয়া হয়। কিন্তু এই যিটো মই দেখিলোঁ যে আৰু ওচৰৰ কাষৰ মানুহবিলাকে কৈছে যে এইটো আমাৰ গাঁৱৰে অসমীয়া যুৱক এজনে বনাইছে তেখেতে, তো সেইকাৰণে মই আপোনালোকক দেখালোঁ যে আমাৰ অসমীয়া ল'ৰা আৰু আমাৰ যুৱকসকলৰ মাজতো ইমানখিনি টেলেণ্ট লুকাই আছে। তাৰে এইটো এটা নিদৰ্শন। আমি যে কোনো দিন মানে অসমীয়া হৈও অসমীয়া মানুহো যে অসমীয়া যুৱকসকলো যে পিছ পৰি নাই আজিৰ দিনত। দেখিছে আপুনি এই যিটো আৰ্টটো এইটো দেখিলে আপোনালোকে গম পাব। আৰু এইখন যেতিয়া কালাৰ কৰি দিব বহুত সুন্দৰ লাগিব, বহুত ধুনীয়া লাগিব। মোৰ খালি আজি এটাই দুৰ্ভাগ্য, মই তেখেতক যোনজন ব্যক্তিয়ে মানে বনাই আছে এইটো তেখেতক লগ নাপালোঁ।